তুমি অহাৰ কথা। তুমি আহিবা এদিন, এই যে দেখিছা নদীখনলৈ। পুৰণি কথাবোৰ চিঞৰি চিঞৰি পাতিম। কবি দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছা পঢ়ি পঢ়ি। আৰু কি পঢ়িম জানা? কবি যোগেন টাইডৰ কবিতা আজি ৰাতি থাকি যোৱা হ'লে। তোমাৰ বাৰু মনত আছেনে? তুমি যে এদিন কৈছিলা, ঐ কণে এদিন ঘূনাসুতিলৈ যাম, তই থাকিবি আকৌ। যেতিয়া সৰিয়হডৰা হালধীয়া হৈ ফুলিব। সেইবাবেই চাগৈ আজিও সৰিয়হডৰা ফুলিলেই তোমাৰ কথাই ভাবোঁ। কি ভাবোঁ জানা? তুমি আহিবা এদিন, এই যে দেখিছা নদীখনলৈ। যেতিয়া নদী পাৰৰ সৰিয়হডৰা হালধীয়া হৈ ফুলিব, নদী পাৰত বহি দুয়ো কথা পাতিম। আৰু কি পাতিম জানা? কবি যোগেন টাইডৰ সৰিয়হৰখীয়া গাভৰুজনীৰ কথা। নদী কাষৰ মানুহবোৰে ৰৌ লাগি শুনিব। আৰু নাৱৰীয়াজনে চিঞৰি চিঞৰি মাতিব, ঐ কণে আহ আকৌ, নাওখন যাব এতিয়া।